নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নতুন ভিডিঅ' এটাৰ সৈতে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকক গুৱাহাটীৰ পৰা 23 কিলোমিটাৰ দূৰত এটা ওখ টিলালৈ আপোনালোকক লৈ গৈ আছোঁ। সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আমি মন্দিৰৰ ওপৰলৈ উঠি গৈ আছোঁ। বহুত ওখত আছে। চাওক, ইয়াৰ ওপৰত উঠিলে ধুনীয়াকৈ দেখা পোৱা যায়। চাই লওক, আৰু ওপৰলৈ যাব লগা আছে। আমি এয়া উঠি থকা টিলাটোৰ নাম হৈছে ভগৱতী টিলা। এয়া চন্দ্ৰপুৰ বুঢ়া মায়ংবাৰৰ অৱস্থিত। চাই থাকিব। এই ভগৱতী পাহাৰ আপোনালোকক দেখুৱাবলৈ আজি লৈ আহিলোঁ। নতুন ঠাই আপোনালোকক দেখুৱাই থকাৰ বাবে আজি ইয়ালৈকে আহিলোঁ আমি। কিন্তু বহুত ওপৰত আছে এই টিলাটো। ভগৱতী পাহাৰ বুলি কয় এইখিনি ঠাই। ইয়াৰ পৰা ধুনীয়াকৈ তলত চাব পাৰি। এয়া চব সুন্দৰ পৰিৱেশ। আমি এতিয়াও তোলৈ গৈ আছোঁ তাৰ ওপৰলৈ। চাই থাকিব ভিডিঅ'টো। এইটো এটা ডাঙৰ প্ৰকাণ্ড শিলৰ ওপৰত অৱস্থিত। যিটো ভাগৱতী টিলা বুলি কোৱা হয়। এটা প্ৰকাণ্ড শিলেৰে এই পাহাৰখন আবৃত হৈছে। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ চাৰিওফালৰ সৌন্দৰ্য ধুনীয়াকৈ চাব পাৰি। কিছুমান লোকে ইয়াক লাডাখৰ লগতে তুলনা কৰিছে, সেইবাবে ইয়াক চিকেন লাডাখ বুলি কোৱা হয়। আমাৰ লগত ইয়াৰে ভাইটি এজন আছে। কি নাম ভাইটি তোমাৰ? দীক্ষিত তালুকদাৰ। ইয়াতে ঘৰ নেকি তোমাৰ? হয় নেকি? এইটো বনতে তুমি গম পোৱা না? দেখিছা কিবা? ইয়াতে সদায় আহা নেকি? ভাল লাগে ন আহি ইয়াতে? ভাইটিৰ ইয়াতে ঘৰ, ইয়াতে সদায় চাবলৈ আহি থাকে। ভয় নালাগে ইমান ওখত তোমাৰ? নালাগে নেকি? এই টিলাটোৰ ওপৰৰ পৰা ধুনীয়াকৈ চাৰিওফালে চাব পাৰি। এইটো কাষেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াত জুম কৰি দেখুৱাই আছোঁ। এয়া নদীৰ মাজত এনেকৈ ঘৰ সাজি ইয়াতে মানুহ আছে। এয়া চাই লওক, কি সেউজীয়া পৰিৱেশ। লাডাখৰ নিচিনা এটা পৰিৱেশ ইয়াতে আহি পোৱা যায়। ইয়াৰ পৰা সূৰ্যাস্তৰ সময়ত ধুনীয়াকৈ চাব পাৰি। এই গাঁৱৰে স্থানীয় লোক এজন বাইদেউ আমাৰ লগত উপস্থিত আছে। বাইদেউৰ পৰা আমি এবাৰ জানি ল'ম। বাইদেৱে যিখিনি জানে সেইখিনি ক'ব পাৰিব। মানে ওপৰত যে সেইটো আছে কৃষ্ণগুৰু বুলি এনেকৈ লিখি থোৱা আছে, সেইটো মানে কিহৰ কাৰণে বনালে আপুনি এবাৰ কৈ দিয়ক। ইয়াতে মানে এজন চোৱাচিতাকে এজন মন্দিৰত এজন মানুহ আছিল। তলফালে যে মন্দিৰটো আছে, ব্যক্তি এজন আছিল। বহুত দিনৰ থাকিলে তেওঁ। থাকিলে যেতিয়া বয়স হ'ল, আৰু তেওঁ ঢুকালে। ঢুকাওঁতে তাতে মানে মন্দিৰটো তেওঁৰ নামতে স্থাপিত কৰিছে। তেওঁৰ চিহ্ন বুলি মানে সেইটো বনাই থৈ দিছে। সেইটোতো কিমান বছৰমান হ'ল এনে জানেনে? 4-5 বছৰ 4-5 বছৰমান হৈছে। আপুনি এইখিনি জানে ন?
যাওঁ ইয়াৰ ওচৰতে থাকোঁ আৰু মন্দিৰত হেৰি পাতে উৎসৱ পাতে এনে কি উৎসৱ তাতে পতা যায় কৃষ্ণগুৰু মন্দিৰত কৃষ্ণগুৰু উৎসৱে পাতে কৃষ্ণগুৰু উৎসৱ পাতে তেওঁলোকে বহুত দূৰৰ পৰা মানুহ আহিলে আমাকো ওচৰৰ মানুহখিনি মাতে তেতিয়া আমি ইয়াতে আহোঁ আৰু হয় বছৰত একবাৰকৈ হয়েই ইয়াতে ঠিক আছে বাইদেউৰ পৰা আমি এইখিনি জানি ল'লোঁ বাইদেউ ধন্যবাদ আপোনালোকক যিটো মন্দিৰৰ কথা ক'লে এইটোৱেই হৈছে মন্দিৰটো আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই পাহাৰতে অৱস্থিত এইটো মন্দিৰৰ পৰা পৰিৱেশটো ধুনীয়া দেখা পোৱা যায় এয়া সুন্দৰ পৰিৱেশ তাৰ মাজতে অৱস্থিত এইটো মন্দিৰ সেইবাবে ইয়াতে আহি বহুত সুখ শান্তি অনুভৱ কৰিব পাৰি সেইবাবে পাৰিলে আপোনালোকেও আহিব এবাৰ চাই যাব কেনেকুৱা ইয়াতে সদায় আবেলি সময়ত স্থানীয় লোকসকল ইয়াতে ফুৰিবলৈ আহে বতাহ খাবলৈ আহে এয়া চাই লওক এতিয়া আমাৰ জয়ন্ত ডাঙৰীয়াই কিবা ক'ব বিচাৰিছে আহি কেনেকুৱা লাগিল বহুত ভাল লাগিল আপোনালোকো আহক চাই লওক পৰিৱেশটো কেনেকুৱা লাগে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব ধন্যবাদ